নমস্কাৰ পুনৰ আপোনালোকৰ মাজলৈ বহু দিনৰ মূৰত লৈ আহিছোঁ আন এটি কবিতা। কবিতাটিৰ শিৰোনাম গণতাণ্ডৱ। এই কবিতাটি এক স্মৃতিস্বৰূপে মই আপোনালোকলৈ আগবঢ়ালোঁ। যি ধৰণৰ নিৰীহ লোকে গণপ্ৰহাৰত প্ৰাণ হেৰুৱাবলগীয়া হৈছে তেনে লোকৰ স্মৃতিতেই আজিৰ এই কবিতাটো উৎসৰ্গা কৰিলোঁ। আশা কৰোঁ আপোনালোকে ভাল পাব। গণতাণ্ডৱ। হ'ব দে কিমান আৰু লজ্জিত কৰিবি, মানৱতাৰ পৰীক্ষা লৈ আৰু মানৱ জাতিক কিমান নিৰাশ কৰিবি। বন্ধ কৰ কিমানক আৰু মাৰিবি, ধৰ্মৰ নামত জাতিৰ নামত কিমানক মাৰপিট কৰিবি। আইনক ধোঁৱাচাঙত তুলি লৈ কিয় অসুৰ হৈ গলি তই, কাৰোবাৰ সন্তানক মাৰি পেলোৱাৰ অধিকাৰ তই ক'ত বিচাৰি হেৰালি সংশয়। বচাব যদি নোৱাৰই মাৰি ফুৰিছ কিয়, জাতিৰ নামত সমাজত কলংক হৈ জীয়াইছ কিয়। কাম নাই সমাজৰ তেনে জাতি মাতি আৰু ভেটি, মানৱৰূপী দানৱে ভৰা এই সমাজ প্ৰমাণ হৈ ৰ'ল মহানগৰীৰ নুন মাটি। দিনৰ পোহৰত ৰাজপথত বিদ্যমান হত্যাৰ তাণ্ডৱ কেৰিলি, সুপ্ত জনতাৰ মৌল আচৰণত নিৰীহৰ বস্ত্ৰত কিয় এই বৰন্ধ বলি। হৃদয়হীন মানৱৰ কুখ্যাত মানসিকতাত লজ্জিত জাত পাতৰ অদ্ভুত হৃস্ৰতা, মানৱক পশুতুল্য কৰা ৰক্ত পিপাসুৰ আজি মৃত্যুৰ অভিনৱ কিনোতা বেচোতা। এজন এজনকৈ বাগৰি পৰিছে নিথৰ দেহ হৈ সেই শুকান মাটিত, অচিন শত্ৰুৱে কেৰিলি পাৰিছে কালিমা সানিছে সমস্ত মানৱ জাতিত। আইনৰ অস্তিত্বক ধোঁৱাচাঙত তুলি হানি খুচি কাঢ়িছে প্ৰাণ, কাৰোবাৰ পুত্ৰ কাৰোবাৰ স্বামীক মাৰিব নিশ্চিন্তে অধমবোৰে অকণমান। না নিজৰ কথা ভাবে না আনৰ, কিয় নাই মমতা নিজৰ এই অমূল্য প্ৰাণৰ। নমহীয়া সন্তানটিক পিতৃহাৰা কৰি অট্টহাস্য পাখণ্ড দানৱ কেইটামানৰ। খুব চাগৈ শান্তি পাইছ থিতাতে কাৰোবাৰ ভৰসাক পথত বিলীন কৰি, বুকু ফিন্দাই কুণ্ঠাবোধ নকৰি কেৱল নিজক সন্তুষ্ট কৰি। অন্যায়ৰ সাগৰত সদাগৰ হৈ তহঁতে কিহৰ ব্যৱসায় কৰ, মানুহ হৈ মানুহৰ জীৱনৰ মূল্য নুবুজা তহঁতে কিহৰ ভেকু ভাওনা কৰ। নাইনে তহঁতৰ কোনো আত্মীয়, নাইনে কোনো সংস্কাৰ, খুদিয়ালে মাৰিবি কিবা ক'লে মাৰিবি, কিহৰ এই অহংকাৰ। পৰীক্ষা নলবি সুপ্তবন ৰজাৰ, বন্ধ কৰ একতাৰ নামত হত্যাৰ বিপণী। জাগিলে ৰজা নাপাবি দেখা, ক'ত পৰিব ছিঙি একতাৰ তোলাচনী। বাজক দবা বাজক শংখ বাজক মৃদংখোল, অসম আকৌ উন্নতি পথত জয় আই অসম বোল। বীৰ লাচিতে দিয়া মনোবল, আই কনকলতাৰ সেই সমদল, সতী জয়মতীৰ সতীত্বত অসমীয়াই প্ৰবল। বোলা কথাবোৰেই কিয় আৰ্হি হৈ নৰল, অন্ধ জনতাৰ সুপ্ত মানৱতাৰ বলিত আকৌ এজন অস্থিৰ হৈ গ'ল, আকৌ এজন অস্থিৰ হৈ গ'ল। ধন্যবাদ। যদি কবিতাটো ভাল লাগিছে আগলৈ শ্বেয়াৰ কৰি দিয়ক, কমেণ্ট কৰক আৰু লগতে ছাবস্ক্ৰাইব কৰি দিয়ক। আৰু কৰোণাৰ দৰে মহামাৰীৰ লগত যুঁজি থকা সকলো স্বাস্থ্যকৰ্মীৰ লগতে আৰক্ষী জোৱানসকলো যিদৰে ইয়াতে আত্মনিয়োগ কৰি ৰাখিছে তেওঁলোকলৈ মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ এই কবিতাটোৰ জৰিয়তে। আৰু আশা কৰোঁ আপোনালোক সকলোৱে নিজকে সুৰক্ষিত কৰি ৰাখিব আৰু এই গণসংক্ৰমণৰ পৰা নিজকে বচাই ৰাখিব, তাৰে কামনাৰে আজিৰ কবিতাটোৰ পৰা মই বিদায় মাগিছোঁ। পুনৰ আকৌ নতুন এটি কবিতাৰ জৰিয়তে আমি আকৌ লগ পাম, তাৰে কামনাৰে আজিৰ এই শীতান্তৰ পৰা মই বিদায় মাগিছোঁ। ধন্যবাদ। আপোনালোকৰ দিনবোৰ শুভ হওক।